এইটো কণী আৰু হাঁহ মাংস পাই বেচন দেই এইটো গ্ৰেভি বনাই আছে কণী দি খাবৰ কাৰণে হাঁহ মাংস নাখাই কেলে মছলা চছলা দি পূৰা বনাই আছে পূৰা জীয়া গু ঢালি আছে পূৰা খাবৰ কাৰণে আজি আমি আকৌ মাংস খাম হাঁহ মাংস সিহঁতে কণী খাব এয়া আমাৰ জোল বনাই আছে হাঁহ মাংস এতিয়া পোকে বনাই আছে পূৰা গ্ৰেভি বনাব আজি বোলে কণী দি বনাই খাব সিহঁতে খাওক আমি মাংস খাম 3-4টা মান পূৰা দবৰাই খাই দিম মাংস হাঁহ পূৰা ফ্ৰাই কৰি কণী দি বনাব এই বেচন দি পূৰা হাঁহ মাংস বনাইছে খাই আহি ঠিকে আছে খালি অলপ বেছি হৈ গৈছে বহুত গৰম হৈ আছে